নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই আন এটি ৰেচিপিৰ সৈতে আপোনালোকক প্ৰচেষ্টা চেনেললৈ স্বাগতম জনালোঁ। আজি মই শ'ল মাছৰ নতুন আঞ্জা ৰান্ধিম। তাৰ বাবে মই লৈছোঁ দুমুঠি বাদাম লৈছোঁ, ৬-৭টামান কেঁচা জলকীয়া, 2টা শুকান জলকীয়া, কালজিৰা অলপমান, আদা, নহৰু, 2টা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, সৰিয়হ 2 চামুচ লৈছোঁ, এচামুচ জিৰা, মান ধনিয়া 2 পাতমান লৈছোঁ, পাতমান এই ধনিয়া লৈছোঁ। আমাৰ আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মাছখিনি মই ভাজি লৈছোঁ, সেইখিনি নেদেখালোঁ। এইবাৰ মই কাটি থোৱা পিঁয়াজ, জলকীয়া 2টা আৰু নহৰু আদাখিনি ভাজি ল'ম। বন্ধু বান্ধৱীসকল, মই বাদামখিনিও ভাজিয়ে লৈছিলোঁ, দেখুওৱা নাই সেইখিনি। এতিয়া মই গোটেই ভাজিখিনি যিখিনি যোগাৰ কৰি লৈছোঁ ভাজি পেলাই সেইখিনি আপোনালোকক দেখালোঁ। বন্ধু বান্ধৱীসকল, মই ভাজি থোৱা বস্তুখিনি পেষ্ট কৰি ল'লোঁ। বাদাম আণ্ডাৰত পিঁয়াজ, নহৰু সেইখিনিও ল'লোঁ, জিৰা, সৰিয়হখিনিও পেষ্ট কৰি লৈছোঁ। এতিয়া মই আঞ্জাখন ৰান্ধিম, আহকচোন। মাছ ভজা তেলতেই মই 2 খিলা তেজপাত দিলোঁ, পাঁচফোৰণ 2টামান দিলোঁ। কালজিৰা কেইটাও দি দিলোঁ, কাৰণ মাছ ভজা তেলতে যদি আঞ্জা ৰন্ধা হয় আঞ্জাখন বৰ সোৱাদ লাগে। সেয়েহে মই এইখিনি মাছ ভজা তেলতে ভাজিলোঁ। এইবাৰ মই পিচি থোৱা সৰিয়হ, জিৰাখিনি দি দিলোঁ, এইখিনিও অলপমান ভাজিম। সৰিয়হখিনি বেছি সময় নাভাজোঁ, কাৰণ সৰিয়হ বেছিকৈ ভাজিলে তিতা লাগে। অকণমান ভাজা হ'লে এইবাৰ নিমখ দিলোঁ, সোৱাদ অনুসৰি হালধিও দি দিলোঁ। এইবাৰ মই সেইখিনি ভালকৈ লৰাই দিম। এইবাৰ মই পিচি থোৱা পিঁয়াজ, নহৰু, আদাখিনি দি দিলোঁ, সেইখিনি লৰাই দিলোঁ, কাৰণ সেইখিনি মই ভাজি থৈছিলোঁৱে। এইবাৰ ভালকৈ লৰাই থাকিলোঁ। কেৰাহীত লাগি যাব, সেইকাৰণে মই লাৰি আছোঁ। বেছি ভাজিব নালাগে, কাৰণ তাকটো ভাজিয়ে লৈছোঁ। এইবাৰ মই পিচি থোৱা বাদামখিনিও দি দিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, আৰু চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোক আশীৰ্বাদ দিব, যাতে আপোনালোকৰ ওচৰত মই এনেকৈ সদায় একোটি নতুন নতুন ৰেচিপি আনিব পাৰোঁ। এইবাৰ পানী দি দিলোঁ। লাৰি দিলোঁ। এইবাৰ দিলোঁ মই মাছখিনি দি দিলোঁ। এইবাৰ মাছখিনি হৈ গ'ল। শেষত মই ধনিয়াখিনি দি দিলোঁ। আঞ্জাখন দেখিবলৈ বৰ ধুনীয়া হৈছে, খাবলৈতো আৰু বহুতেই ভাল লাগিব। গতিকে আশা কৰোঁ আপোনালোকে ৰান্ধি খাব আৰু মোক আশীৰ্বাদ দিব। ঠিক আছে, আজি আকৌ আপোনালোকৰ মাজত নতুনকৈ ৰেচিপি লৈ আহিবলৈ মই চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, মই নতুন নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ মাজত সদায় এনেকৈ আহি থাকিবলৈ মোৰ আশা আছে। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, যথেষ্ট
পৰিমাণে মোক কমেণ্ট দিলে মই ভাল পাম। আপোনালোকৰ কমেণ্টে মোক প্ৰেৰণা যোগাব। সেয়েহে মই বহুত আশাবাদী আপোনালোকৰ মাজত আহিম। গতিকে বহুত নমস্কাৰ আপোনালোকক।